মই মাইনাই মোৰ ইউটিউব চেনেল মাইনা 191লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালেই চাগে, মোৰ বাৰু ভালেই। বহুত দিনৰ পিছত মই আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। ঘৰুৱা ভিডিঅ' আৰু লগতে ভণ্টিয়ে হয়, তাই আজি জন্মদিন আছে। কি হয় ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ, কিন্তু কি কৰোঁ কি নকৰোঁ বাৰু ইমানখিনি দেখাম আৰু গোটেই গাৰ্ডত ঘৰত যাওঁ, কি কৰি আছে তাত চাওঁ। লোৱা হয় পুৰা কামত বিজি দেই চবে, বতাহে চব উৰাই লৈ মাই আছে ঘৰত নাচি আছে, চাইকেল চলা এইজনীয়ে কথা কৈ আছে, চাইকেল চলা টিলিং গান গাই আছে, নাচি আছে। তাৰপিছত কাপোৰযোৰ আকৌ ষ্টাৰ্ট কৰিলোঁ। মানে মই এতিয়া এনেই আছোঁ, তো ভাবিছোঁ চাদৰ এখন আছে খুৰী এজনী, এতিয়া চাদৰখন চিলাওঁ। মানে এনেই হেৰিবিলাক পতি চিলাব নালাগে, এতিয়া মূৰটো চিলাওঁ চাদৰখন। এখন মেখেলাখন কালি বাৰু চিলাই হ'লে, এখন চাদৰখন ক'ত, এখন চাদৰখন এতিয়া মই চিলাওঁ। মানে ভালকৈ মই এতিয়া চাদৰখন চাই লওঁ, যিখিনি সমান হৈ থকা সেইখিনি সমানকৈ কাটি লওঁ। মানে এতিয়া চাদৰখন চিলাই হ'লে, এয়া ওচৰকৈ ভালকৈ দেখাই দিছোঁ, চিলাই হ'ল। এতিয়া মই ভাত পানী খাই ল'লোঁ। এতিয়া ভাবিছোঁ মই ব্লাউজ কাটোঁ, ব্লাউজ এটা চিলাব লগা হৈ আছে। এতিয়া ব্লাউজটো চিলাওঁ। ব্লাউজটো বাৰু মোৰ নহয় দেই। এতিয়া মোবাইলটো ঠিক কৰি লওঁ। এখন আছে কাপোৰ, আৰু এতিয়া মানে এখন তলত দিব লাগিব, যিহেতু কাপোৰখন পাতল, তো এখন তলত দিব লাগিব। এখন 1 মিটাৰ কাপোৰ। এতিয়া মই কাটি লওঁ ভালকৈ, মানে কেমেৰাটো দেখাব পৰা নাযাব। মানে যদি ভালকৈ ভিডিঅ'টো দেখা পাৰিলোঁ হয়, জোখ মাখবিলাক, যিহেতু মোৰ কেমেৰাত হোৱা কোনো সুবিধা নাই, চ' মই সেইকাৰণে মই নিজে মানে কেমেৰাটো অফ কৰিয়ে লওঁ আৰু ভালকৈ দেখাবই নোৱাৰিম যিহেতু। তাৰপিছত দেখাম বাৰু। এয়া মোৰ কাটি হ'লে বাৰু। এতিয়া ফ্ৰণ্ট ছাইড আৰু এইটো হৈছে বেক ছাইডটো। বেক ছাইডটো মই বেছিকৈ কাটা দিয়া নাই বাৰু। পিঠিখন ছাইডৰ ব্ৰা কাটটো আছে কাটিবলৈ, এতিয়া কাটি লওঁ। মোৰ এতিয়া ব্লাউজ কাটি হ'লে, এতিয়া মই এয়া কাটি হ'ল বাৰু। এয়া কাটি হ'ল ব্লাউজ। এতিয়া চিলাওঁ বাৰু, কিমানখিনি পাৰোঁ চিলাওঁ, আৰু বেলেগ কাম কৰিবও আছে। যিমানখিনি পাৰোঁ চিলাই থৈ দিওঁ, আৰু বাকীখিনি কালিলৈ কৰিম। সন্ধিয়া হ'বৰে হ'ল। মোৰ ফ্ৰণ্ট ছাইডটো আধা চিলাই হ'লে, বাকীখিনি অলপ আছে। এইখিনি বাৰু হ'লে, এতিয়া এইখিনিহঁত বাৰু হ'লে, আৰু এইফালৰখিনি চিলাবলৈ আছে মূৰটো, আৰু আছে বাৰু প্ৰায়খিনি কাম আছে, অলপখিনিহে হৈছে। ইয়াৰ পাচলি কাটি আছে দেই। ৰাতিৰ বাবে আয়োজন চলি আছে, মই এনে এপাক চাবলৈ আহিলোঁ। মানে আমি ইয়াতে এনেই বহি আছোঁ, কিন্তু মই যিহেতু এতিয়া ৰাতিলৈ মানে আমাৰ ওচৰৰ মানুহখিনিয়ে নাম গাব, চ' মানে বেলেগ একো ব্যৱস্থা কৰা নাই। বেলেগ মানুহ নাম গালেও নিৰামিষে হয়, তো নিৰামিষে খুৱাব আৰু। জন্মদিন বুলিতো ভাল বস্তু খুৱাব পাওঁ। খুৱাম কি খুৱাবি? ভালকৈ খোৱা। ৰুটি মাংস খুৱাম নহয়, কাইলৈ পাৰ্টিটো দিম। কাইলৈ দিবি।
এতিয়া মানে তাৰ পৰা আহিলোঁ, আহি পেলাই তাত একো কাম নাই, চব পিছত যাম। এতিয়া গুচি আহিলোঁ। এতিয়া মই চাদৰ এখন গুঠোঁ। আকৌ ইয়াত আহিলোঁ, এতিয়া ইয়াত বনাই আছে। মই এবাৰ তাত এবাৰ ইয়াত ওচৰতে ঘৰ যোৱা অহা যোৱা কৰি আছোঁ। উদলিহে আছে চাউল দিয়া। আকৌ ঘৰত আহিলোঁ, ইমানখিনি হৈছেগৈ আৰু। এতিয়া মানে দুগৰাকীৰ বাবে ৰুটি বনাব লাগিব, চোৱাটা বনি আছে। ভিডিঅ'টো ইমানখিনি আছিলে, এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাই।